নমস্কাৰ দৰ্শকসকল, আপুনিও যদি এগৰাকী কৃষক আৰু পিএম কিষাণ আঁচনিত ধন লাভ কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু পৰৱৰ্তী কিস্তিত ধন আপুনি কেতিয়া লাভ কৰিব এই সকলোবিলাক জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। দৰ্শকসকল, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে সদৰি কৰা তথ্য অনুসৰি অহা 18 জুন 2026 তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা এই কিস্তিৰ টকা মুকলি কৰিব। এইবাৰ প্ৰায় 9 কোটি 3 লাখ কৃষকৰ একাউণ্টলৈ মুঠ 20,000 কোটি টকা প্ৰত্যক্ষভাৱে ডিবিটি যোগে পঠোৱা হ'ব। দৰ্শকসকল, আপোনালোকে এটা কথা মনত ৰাখিব, যদি আপুনি এতিয়ালৈকে eKYC সম্পূৰ্ণ কৰা নাই তেন্তে পলম নকৰিব। eKYC নহ'লে আপোনাৰ একাউণ্টলৈ টকা নাহিব পাৰে। আপুনি ঘৰতে বহি পিএম কিষাণ পৰ্টেলৰ জৰিয়তে বা আপোনাৰ ওচৰত কমন ছাৰ্ভিচ চেণ্টাৰলৈ গৈ এই কামটো সোনকালে কৰি লওক। আপোনালোকে বুজি পাইছে, আপুনি যিটো eKYC এই eKYCটোৰ বাবে গ্ৰাম সেৱকে হয়তো আপোনাক জনাই দিছে ইতিমধ্যে, আৰু জনোৱা নাই যদিও আপুনি পৰ্টেলত গৈ নিজে চাব পাৰিব আৰু নিজে কৰি ল'ব পাৰিব। আৰু তাৰপিছত আপোনাৰ নাম তালিকাত আছে নে নাই বা আপোনাৰ কিস্তিৰ বাবে স্থিতি কি সেয়া চাবলৈ আপোনালোকে চৰকাৰী ৱেবছাইট যিটো আছে pm-kisan.gov.in তাত গৈ আপুনি ন' ইউৰ ষ্টেটাছ অপশ্যনত গৈ চেক কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ বা আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, সেইখিনি লগত ৰাখিব। দৰ্শকসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক কিছু পৰিমাণে সহায় কৰিব। যদি ভিডিঅ'টো উপকাৰী বুলি ভাবিছে তেন্তে কৃষক বন্ধুসকলৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এই ধৰণৰ চৰকাৰী আঁচনিৰ খবৰসমূহ আপুনি একেবাৰে পাই থাকে। আৰু আমি আমাৰ চেনেলত বেছি দীঘলীয়া নকৰোঁ, একদম শ্বৰ্টত আপোনাক সকলোবিলাক কথা কৈ দিওঁ। আপুনি গম পাইছে এই ভিডিঅ'টোত মই যিখিনি আপডেট এইখিনিয়ে কৈ দিছোঁ, তাতকৈ বেছি মই ভিডিঅ'ত ক'বলৈ চেষ্টা নকৰোঁ। গতিকে আমাৰ চেনেলটো এনেকুৱা ধৰণৰ সোনকালে ভিডিঅ'বিলাক চাবৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে।